আজি সঁচাকৈ ভাল লাগিছে। আমি যোৱা বিধানসভা নিৰ্বাচনত ওদালগুৰি বিধানসভা সমষ্টিৰ NDA প্ৰাৰ্থী হিচাপে মই নিৰ্বাচন খেলিবৰ কাৰণে সুযোগ আৰু সুবিধাটো পাইছিলোঁ। আৰু আজি আমাৰ BJP ৰাজ্যিক সভাপতি তেখেতৰ নেতৃত্বত আমাৰ ওদালগুৰি সমষ্টিত আমি 4জন বিধায়ক নিৰ্বাচিত হৈছোঁ। গতিকে সেই 4জন বিধায়কক NDA হিচাপে তেওঁলোকে সম্বৰ্ধনা জনাইছে। মই সঁচাকৈ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ NDAৰ পাৰ্টনাৰ BJP, AGP আৰু আমাৰ BPF একদম জিলা পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি গ্ৰাম্য লেভেলৰ যিসকল নেতা কৰ্মী আছে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰাৰ কাৰণে আমি ওদালগুৰি জিলাত 4জনকৈ বিধায়ক আমি নিৰ্বাচিত হ'বৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু বিশেষভাৱে আজি মই আমাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আমাৰ ওদালগুৰিত বহুত সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা আমি সহায় সহযোগ পাম, সেইখিনি আমি আশা কৰিছোঁ। আৰু বিশেষভাৱে আজি মই নতুনকৈ নিৰ্বাচিত হোৱাৰ পিছত আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আমি BTC চৰকাৰে বিচৰা ধৰণকৈ ওদালগুৰি এটা মিনি ছেক্ৰেটেৰিয়েট আমি বিচাৰিছিলোঁ। আৰু যোৱা নিৰ্বাচন আগতে তেখেতে আহি সেইটো আধাৰশিলা স্থাপন কৰিলে আৰু আমি আশা কৰিছোঁ সেই মিনি ছেক্ৰেটেৰিয়েট খুব সোনকালে নিৰ্মাণ হ'ব, সেইটো আমি আশা কৰিছোঁ। আৰু সেইটো সম্পূৰ্ণ হ'লে আমাৰ ওদালগুৰি তথা তামোলপুৰ এই অঞ্চলৰ ৰাইজৰ যি আকাংক্ষা সেইটো পূৰণ হ'ব, গতিকে আশা কৰিছোঁ আমি খুব সোনকালে সেইটো পাম। আৰু বিশেষভাৱে আমাৰ ওদালগুৰি ৰেলৱে লাইনৰ ওপৰত যিটো ফ্লাইঅভাৰ আছিলে সেই ফ্লাইঅভাৰখনো তেখেতে আমাক যোৱা নিৰ্বাচনৰ আগতেই আহি আধাৰশিলা স্থাপন কৰিলে। গতিকে তেখেতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এনেকুৱা ধৰণৰ ইমান ডাঙৰ ডাঙৰ সমস্যা তেখেতে সমাধান কৰিবৰ কাৰণে হাতত লৈছে। আৰু বিশেষভাৱে আমাৰ ওদালগুৰিত আমি দাবী কৰি আছোঁ যে ওদালগুৰি এটা পূৰ্ণাংগৰূপে আমাক বিশ্ববিদ্যালয় লাগে। সেই বিশ্ববিদ্যালয়ৰ কাৰণে ইতিমধ্যে আমি BTC চৰকাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ সেই বিশ্ববিদ্যালয়টো দিবৰ কাৰণে। আৰু ইতিমধ্যে তেখেতে আমাক কথা দিছে খুব সোনকালে সেই বিশ্ববিদ্যালয়টো দিব। ইয়াৰ উপৰিও আমাৰ ওদালগুৰিত আমাৰ মেডিকেল কলেজ ইয়াত নাই। অসমৰ প্ৰায়বিলাক জিলাত প্ৰায় মেডিকেল কলেজবিলাক হৈ গ'ল। গতিকে আমি সেই মেডিকেল কলেজৰ কাৰণেও আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আগৰ চৰকাৰ দিনতেই আমি আলোচনা কৰিছিলোঁ আৰু সেইখনো তেখেতে দিম বুলি কৈছে। গতিকে আমি সকলোৱে সহায় কৰিম যাতে এই দুটা অনুষ্ঠানটো যাতে ওদালগুৰিত খুব সোনকালে আমি যাতে পাব পাৰোঁ।